প্ৰেম কৰা নাযায়, হৈ যায়। জীৱনৰ কোনোবা নহয় কোনোবা সময়ত প্ৰেম সকলোৰে জীৱনলৈ এবাৰ হ'লেও আহে। প্ৰেমৰ প্ৰকাৰ বহুত। কলাকাৰৰ প্ৰেম কলাৰ লগত, জ্ঞানীৰ প্ৰেম জ্ঞানৰ লগত, বিদ্যাৰ্থীৰ প্ৰেম বিদ্যাৰ লগত। কিন্তু বাস্তৱত এয়া প্ৰেমেই নে? মোহোতো হ'ব পাৰে। কিন্তু আপুনি সুধিব পাৰে যে দুয়োটাৰে মাজত পাৰ্থক্যই বা কি? মোহ সেইটো যি আপোনাক এক বান্ধোনত বান্ধি পেলায়, যি আপোনাক ওলাই যাব নিদিয়ে। প্ৰেম সেয়া যি আপোনাক মুক্ত হৈ আপোনাৰ সপোন পূৰণ কৰাত উৎসাহ যোগায়। কোনো পিতৃ মাতৃয়ে নিজৰ সন্তানক জ্ঞান অৰ্জন কৰিবলৈ চহৰৰ বাহিৰত থাকিব যাব নিদিয়ে, লগৰ বন্ধুৰ লগত খেলিবলৈ যাব নিদিয়ে। জানোচা তেওঁৰ সন্তানে কেনেবাকৈ দুখ পায়? কিন্তু এয়া প্ৰেম নহয়, এয়া সন্তানৰ প্ৰতি থকা পিতৃ মাতৃৰ মোহ। কিয়নো এয়া যদি প্ৰেম হ'লহেঁতেন তেন্তে সেই পিতৃ মাতৃয়ে নিজৰ সন্তানক এনেকৈ বান্ধি নাৰাখিলেহেঁতেন। তেওঁলোকে বিচাৰিলেহেঁতেন যে তেওঁলোকৰ সন্তানে বাহিৰৰ জগতৰ লগত পৰিচয় হওক, তাৰ পৰা কিছু শিকক, জ্ঞান অৰ্জন কৰক আৰু নিজৰ অভিজ্ঞতাৰ পৰা সন্তানে নিজৰ এখন জগত বনাওক। মনত ৰাখিব, মোহৰ বাবে কেৱল ভয়ৰ সঞ্চাৰহে হয়, কেৱল ভয়ৰ। কিন্তু প্ৰেমৰ বাবে সদায় আনন্দৰ, এক নিৰ্মল আনন্দৰ। সেইবাবে কাকো নাবান্ধিব, মুক্ত হ'বলৈ দিয়ক, মুক্ত হ'বলৈ দিয়ক আপোনাৰ পৰা। কিয়নো এয়াই প্ৰেম, এক সঁচা প্ৰেম।